নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'ৰ জিকে পাৰ্ট 6 লৈ আপোনাক স্বাগতম জনাইছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব, কাৰণ ইয়াত অতিকৈ গুৰুত্বপূৰ্ণ কেইবাটাও প্ৰশ্ন সন্নিৱিষ্ট কৰা আছে, যিবিলাক প্ৰশ্ন প্ৰায়বিলাক প্ৰতিযোগিতামূলক পৰীক্ষাত আহি থকা দেখা যায়। তেন্তে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো আছে যান-বাহনৰ ওপৰত। 53 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো ক'ৰ পৰা ক'লৈ বিস্তৃত? ইয়াতে অপশ্যন 4টা দিয়া আছে। অপশ্যন এ হৈছে গুৱাহাটীৰ পৰা তেজপুৰলৈ, ৰঙিয়াৰ পৰা ওদালগুৰি, বদৰপুৰৰ পৰা শিলচৰ, আৰু ডিটো হৈছে বদৰপুৰৰ পৰা আইজললৈ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, বদৰপুৰৰ পৰা শিলচৰলৈ বিস্তৃত। পিছৰ প্ৰশ্নটো হ'ল অসমৰ বৃহত্তম চাহ বাগিচাখনৰ নাম কি? অপশ্যন কেইটা হ'ল সোণাপুৰ চাহ বাগিচা, সংগেয়া চাহ বাগিচা, শুকৰাজান চাহ বাগিচা আৰু মোনাবাৰী চাহ বাগিচা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল মোনাবাৰী চাহ বাগিচা। মোনাবাৰী চাহ বাগিচা বিশ্বনাথ জিলাত অৱস্থিত। পিছৰ প্ৰশ্নটো হৈছে 2001 চনৰ লোকপিয়ল মতে অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি? অপশ্যন কেইটা হ'ল ধুবুৰী, মৰিগাঁও, নগাঁও, কামৰূপ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, নগাঁও জিলাত। পিছৰ প্ৰশ্নটো হ'ল বাহনৰ ক্ষেত্ৰত শব্দ আৰু বায়ু প্ৰদূষণ কৰাৰ অপৰাধত কি গোচৰ তৰিব পাৰে? 183, 194/B, 190/2 বা একো গোচৰ তৰা দেখা নাযায়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, 190/2 গোচৰ তৰে। পিছৰ প্ৰশ্নটো হ'ল অসমৰ পাহাৰীয়া জিলা দুখনৰ নাম কি? তলত 4টা অপশ্যন দিয়া আছে। অপশ্যন কেইটা হ'ল কাৰ্বি আংলং, উত্তৰ কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, লখিমপুৰ, কাছাৰ, ধেমাজি, ডিব্ৰুগড়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলা। মোৱামৰীয়া বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল? ইয়াতে 4টা অপশ্যন আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1769। অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 725 কিলোমিটাৰ আৰু ব্ৰহ্মপুত্ৰ নদীৰ সম্পূৰ্ণ দৈৰ্ঘ্য হৈছে 2880 কিলোমিটাৰ। পিছৰ প্ৰশ্নটো হ'ল অসমৰ কোনখন জিলাত সৰ্বাধিক ধান উৎপাদন হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল কামৰূপ গ্ৰাম্য। পিছৰ প্ৰশ্নটো হৈছে পাটকাই পৰ্বত হ'ল অপশ্যন এ সঞ্জয়জাত পৰ্বত, অপশ্যন বি স্তূপ পৰ্বত, অপশ্যন চি ভংগিল পৰ্বত আৰু অপশ্যন ডি হৈছে ওপৰৰ এটাও শুদ্ধ উত্তৰ নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, ভংগিল পৰ্বত। ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত পৰ্বতশাৰী কোনটো হয়? অপশ্যন কেইটা হ'ল ৰেহমা পাহাৰ, মিকিৰ পাহাৰ, বৰাইল পৰ্বত, পাটকাই পৰ্বত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বৰাইল পৰ্বত। পিছৰ প্ৰশ্নটো হ'ল কোনখন চাহ নিলাম বজাৰে পৃথিৱীৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে? ইয়াৰে অপশ্যন কেইটা হ'ল ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিৱসাগৰ। শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী। পিছৰ প্ৰশ্নটো হ'ল উজনি অসমৰ ক'ত চাহ গৱেষণা কেন্দ্ৰটো আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল যোৰহাট জিলাৰ টোকলাইত আছে। পিছৰ প্ৰশ্নটো হৈছে অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশত কৃষিকাৰ্য কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 5.4% মাটিকালিত কৃষিকাৰ্য কৰা হয়। পিছৰ প্ৰশ্ন অসমত মুঠ চাহ বাগিচাৰ সংখ্যা কিমান? শুদ্ধ উত্তৰ হ'ল প্ৰায় 800খন অসমত চাহ বাগিচা আছে। পিছৰ প্ৰশ্ন অসমৰ প্ৰথম তেল শোধনাগাৰটোৰ নাম কি? অপশ্যন কেইটা হ'ল বঙাইগাঁও, নুনমাটি, নাহৰকটীয়া, ডিগবৈ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডিগবৈ। পিছৰ প্ৰশ্নটো হৈছে অসমৰ মুঠ মাটিকালিৰ পৰিমাণ কিমান? তলত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ, ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ।